হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি কেক এটা বনাব লৈছোঁ। প্ৰথমে আমখিনি মিক্সিত দি ল'লোঁ আৰু এইফালে ময়দা ল'লোঁ 1 কাপ আৰু চেনি 1 কাপ আৰু কণী ল'লোঁ 2টা আৰু এয়া ৰিফাইন তেল 1 কাপ আৰু মোৰ তাত বেকিং নাই, গতিকে মই ইনো দিছোঁ আৰু ইফালে ভেনিলা 1 চামুচ দিলোঁ আৰু এতিয়া মিশ্ৰণখিনি মিলাই ল'লোঁ আৰু অলপ সময় ফ্ৰিজত ৰাখি দিছোঁ আধা ঘণ্টা। আৰু এতিয়া মোৰ আধা ঘণ্টা হৈ গ'ল। অলপ তেল ৰিফাইন তেল ঘঁহি লৈছোঁ। এইফালে মই কুকাৰত দি দিছোঁ কেকটো সৈতে আৰু এয়া মোৰ কেক হৈ গ'ল, আমৰ কেক বনোৱা। আৰু আচলতে কেকটো বনোৱাৰ কাৰণ হ'ল আজি মানুহজনৰ জন্মদিনো আছিলে আৰু এয়া মানুহজনে কেকটো কাটিলে এতিয়া। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।